চলি আছে পবিত্ৰ ৰমজান মাহ। পবিত্ৰ ৰমজান মাহৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰতিজন মুছলিম ভাই ভনীলৈ। বিভিন্নজনে প্ৰশ্ন কৰি থাকে যে ৰমজান মাহৰ ৰোজা যেহেতু ৰখা হয়, ৰমজানৰ ৰোজা কেতিয়া ভংগ হয়, কেতিয়া মকৰুহ হয়, কেতিয়া ভংগ নহয়। বিভিন্নজনে সন্দেহত থাকে যে মই এই কামটো কৰি পেলালোঁ, ৰোজাটো ভাঙি গ'ল নেকি। কোনোবাজনে সন্দেহত থাকে যে মই এইটো কাম কৰাৰ পিছত ৰোজাটো ভাঙি যোৱা নাই চাগে, অথচ ভাঙি যায়। তেনেকুৱা আনুষাংগিক কেইটামান দিশ মই আজি আপোনালোকৰ সন্মুখত উনিকাই দিম বুলি ভাবিছোঁ। আশা কৰিছোঁ আপোনালোকে নিশ্চয় কথাখিনি হৃদয়ংগম কৰিব পাৰিব। প্ৰথমে মই আলোচনা কৰিব বিচাৰিছোঁ ৰোজা ভংগ হোৱাৰ কেইটামান কাৰণ। পবিত্ৰ হাদিছে পাকত ৰোজা ভংগ হোৱাৰ বিভিন্ন কাৰণ উল্লেখ আছে। গোটেইখিনি আলোচনা কৰা সম্ভৱ নহয়। আনুষাংগিক কেইটামান গুৰুত্বপূৰ্ণ ৰোজা ভংগ হোৱাৰ কাৰণ মই উল্লেখ কৰি দিব বিচাৰিছোঁ। ১ নম্বৰটো হৈছে ৰোজা ভংগ হোৱাৰ কাৰণ। যদি ৰমজান মাহত কোনোবাই ৰোজাৰ অৱস্থাত দিনৰ সময়ত স্ত্ৰী সহবাস কৰে, তেতিয়াহ'লে দুজনৰে ৰোজা ভংগ হৈ যাব। দ্বিতীয়তে, যদি ৰমজান মাহত কোনোবাই পানাহাৰ কৰে, খোৱা বোৱা কৰে, যিহেতু ৰমজান মাহত ৰোজাৰ অৱস্থাত কোনো ধৰণৰ খোৱা বোৱা ইত্যাদিৰ পাৰ্মিশ্যন নাই, খাব নোৱাৰিব। যদি কোনোবাই খাই পেলাই ইচ্ছাকৃতভাৱে, তেতিয়াহ'লে ৰোজা ভংগ হৈ যাব। তৃতীয়তে, যদি কোনোবাই ৰমজানৰ ৰোজাৰ অৱস্থাতে মহিলাসকলৰ হাইজ নিফাজ হৈ যায়, নিফাজ হৈ যায়, তেতিয়াহ'লে ৰোজা ভংগ হৈ যাব। কিন্তু পবিত্ৰ মাছাইলৰ নিৰ্দেশনা এইটো যে যদি মহিলাসকলৰ ৰোজাৰ অৱস্থাত হাইজ হৈ যায়ও, তাৰ পিছতো ৰমজানৰ ৰোজাৰ মৰ্যাদা ৰক্ষাৰ খাতিৰত বাকী সময়ছোৱা খোৱা বোৱা নকৰাকৈ মৰ্যাদা অক্ষুণ্ণ ৰখাৰ চেষ্টা কৰিব লাগে। কিয়নো ইয়াত যদিও ৰোজাটো আদায় নহয়, কিন্তু খোৱা বোৱা নকৰাকৈ গধূলিলৈকে থাকে বাবে নিশ্চিতভাৱে সওৱাবৰ অংশীদাৰী হ'ব পাৰিব। দ্বিতীয়তে, ইয়াত উনুকাই দিব লগা মাছাইলটো হৈছে যদি ৰমজান মাহৰ ৰোজাৰ অৱস্থাত কোনো মা ভনীৰ মহিলাসকলৰ হাইজ নিফাজ হৈ যায়, তেতিয়াহ'লে ৰোজাটোতো সেইকেইটা দিন ৰাখিব নোৱাৰিব বা ৰাখিলেও আদায় নহ'ব, কিন্তু এইকেইটা ৰোজা মাফ নহ'ব। ঈদ যোৱাৰ পিছত, ৰমজান ঈদ গুচি যোৱাৰ পিছত এই ৰোজাকেইটা মা ভনীসকলে কিন্তু আদায় কৰি ল'ব লাগিব। ৰোজাৰ মাফ নাই। কিন্তু যদি তেনেকুৱা অপবিত্ৰ সময় আহি যায় মাহত 3 দিন, 4 দিন, 5 দিন বা তাতকৈ কম বেছি, তেতিয়াহ'লে নামাজ মাফ হৈ যায়, কিন্তু ৰমজানৰ ৰোজা মাফ হৈ নাযায়। এইটো লক্ষণীয় আৰু মনত ৰাখিব লগা বিষয়। ৰমজানৰ ৰোজাৰ অৱস্থাত যদি কোনোবাই শক্তিবৰ্ধন হোৱা যদি ইনজেকশ্যন লয়, ভিটামিন জাতীয় কিবা ইনজেকশ্যন লয়, তেতিয়াহ'লে ৰোজা ভংগ হৈ যাব। কিন্তু বেমাৰৰ প্ৰতিষেধক হিচাপে যদি ইনজেকশ্যন লৈছে, চেলাইন লৈছে, তেতিয়াহ'লে ৰোজা ভংগ নহয়। যদিহে শক্তি বৃদ্ধি কৰাৰ বাবে খাদ্যৰ বিকল্প হিচাপে কোনোবাই ইনজেকশ্যন লয়, তেতিয়াহ'লে ৰোজা ভংগ হৈ যাব। এনেকুৱা আনুষাংগিক বিভিন্ন কাৰণ আছে যিবিলাক কাৰণত ৰোজা ভংগ হৈ যায়। এতিয়া মই আলোচনা কৰিব বিচাৰিছোঁ কি কি কাৰণত ৰোজা ভংগ নহয়। কেইটামান সৰু দিশ মই উনিকাই দিব বিচাৰিছোঁ। 1 নম্বৰতে, ৰোজাৰ অৱস্থাত যদি কোনোবাই চকুত চুৰমা লগায়, তেতিয়াহ'লে ৰোজা ভাঙি নাযায়। চকুত চুৰমা লগালে অথবা চকুত কিবা দৰৱ লগালে কোনো ধৰণৰ ৰোজাৰ ক্ষতি নহয়, ৰোজা ভংগ হৈ নাযায়। যদি কোনোবাই ৰোজাৰ অৱস্থাত আতৰৰ সুগন্ধি লয়, তাক যদি নাকেৰে ঘ্ৰাণ লয়, শুঙি চাই বা কোনো ফুলৰ সুগন্ধি লয়, তেতিয়াহ'লে ৰোজা ভাঙি নাযায়, কোনো ৰোজাৰ অসুবিধা নহয়। যদি ৰোজাৰ অৱস্থাত অনিচ্ছাকৃতভাৱে কাৰোবাৰ মুখলৈ ধোৱা, ধূলি, বালি, মাখি, মহ ইত্যাদি যদি ভিতৰলৈ সোমাই যায়, ইচ্ছাকৃতভাৱে নহয় অনিচ্ছাকৃতভাৱে যদি সোমাই যায়, বিভিন্নজনে ভাবে যে ৰোজা ভাঙি গ'ল। নাই, যদি অনিচ্ছাকৃতভাৱে ধূলি, ধোৱা ইত্যাদি কাৰোবাৰ মুখৰ ভিতৰলৈ, পেটৰ ভিতৰলৈ গুচি যায়, তেতিয়াহ'লে ৰোজাৰ কোনো ক্ষতি নহয়, ৰোজা ভাঙি নাযায়। ৰোজাৰ অৱস্থাত সাধাৰণতে মিছৱাক কৰা হয়। বিভিন্নজনে এইটোকো ভাবিব পাৰে যে মিছৱাক কৰিব পাৰি নে নাই। মিছৱাক কৰিব পাৰি, মিছৱাক কৰা সুন্নত। মিছৱাক কৰিলে ৰোজাৰ কোনো ক্ষতি নহয়। আৰু তেনেকুৱা ধৰণৰ বিভিন্নজনে ভাবে যে যদি কাৰোবাৰ ইনজেকশ্যন দিয়া হৈছে, বেজী দিয়া হৈছে বেমাৰৰ প্ৰতিষেধক হিচাপে, তেতিয়াহ'লে ৰোজা ভংগ হৈ যায় বুলি ভাবে। নাই, ৰোজা ভংগ নহয়। ইনজেকশ্যন লোৱাৰ কাৰণে ৰোজা ভংগ নহয়। বেমাৰৰ প্ৰতিষেধক হিচাপে ইনজেকশ্যন লোৱা হৈছে, তাত ৰোজাৰ কোনো অসুবিধা নহয়, ক্ষতি নহয়, ৰোজা ভংগ হৈ নাযায়। এনেকুৱা আনুষাংগিক কেইবাটাও কাৰণ আছে যিবিলাক কাৰণ আমি ভাবোঁ ভংগ হৈ যায় বুলি ৰোজা, কিন্তু দৰাচলতে ৰোজা ভংগ হৈ নাযায়। এতিয়া আমি আলোচনা কৰিব বিচাৰিছোঁ তৃতীয়তে ৰোজা মকৰুহ হোৱাৰ কেইটামান কাৰণ।
ৰোজা মকৰুহ হোৱাৰ কেইটামান কাৰণৰ ভিতৰত প্ৰথমটো হৈছে ৰোজাৰ অৱস্থাত যদি কোনোবাই মিছা কথা কয়, মিথ্যাবাদী হয়, তেতিয়াহ'লে ৰোজা ভাঙি নাযায়, কিন্তু ৰোজা মকৰুহ হৈ যাব, অপছন্দনীয়। এইটো মিছা কথা কোৱা ৰোজাৰ বাহিৰতো ইছলামত অনুমতি নাই, কিন্তু ৰমজানৰ ৰোজাৰ অৱস্থাত যদি মিছা কথা কয় তেতিয়াহ'লে ৰোজা মকৰুহ হৈ যাব। দ্বিতীয়তে, কোনোবাই যদি ৰমজানৰ ৰোজা ৰাখি অশ্লীল কথা বতৰা পাতে, অশ্লীল কথা বতৰা শুনে, বেয়া কথা বতৰা পাতে বা শুনে, তেতিয়াহ'লেও ৰোজা মকৰুহ হৈ যায়। তৃতীয়তে, যদি ৰমজানৰ ৰোজা ৰাখি কোনোবাই কাৰোবাক গালি শপনি পাৰে, গালি গালাজ কৰে, বেয়া ভাষা কয়, তেতিয়াহ'লেও ৰমজানৰ ৰোজা মকৰুহ হৈ যাব। চতুৰ্থতে, যদি কোনোবাই ৰমজানৰ ৰোজাৰ অৱস্থাত গোটেই দিন অপবিত্ৰ হৈ থাকে, নিজৰ শৰীৰটোক অপবিত্ৰ কৰি ৰাখে, কোনো কাৰণ নাই, কোনো কাৰণ অবিহনে গোসল কৰা নাই, গা ধোৱা নাই, অপবিত্ৰ হৈ আছে, ৰোজাটো ভাঙি নাযায়, কিন্তু ৰোজা মকৰুহ হৈ যাব। তাৰ কাৰণে উম্মতে মুছলিমা এই ক্ষেত্ৰত সচেতন হোৱা জৰুৰী। চতুৰ্থতে, যদি কোনোবাই ৰমজানৰ ৰোজাৰ অৱস্থাত কিবা বস্তুৰ সোৱাদ চোৱাৰ বাবে বস্তুটোক জিভাত লয়, তেতিয়াহ'লে ৰোজা ভাঙি যদিও নাযায়, কিন্তু ৰোজা মকৰুহ হৈ যাব। আৰু যদি বস্তুখিনি মুখৰ পৰা ভিতৰলৈকে গুচি যায়, তেতিয়াহ'লে মকৰুহ নহয়, ৰোজা ভাঙি যাব। এই ক্ষেত্ৰত খুব সচেতন হোৱা উচিত। 5 নম্বৰতে, যদি কোনোবাই ৰমজানৰ ৰোজা ৰাখি অশ্লীল গান বাজনা, বাদ্যযন্ত্ৰ ইত্যাদি উপভোগ কৰি থাকে, তেতিয়াহ'লেও ৰোজা মকৰুহ হৈ যায়। এনেকুৱা আনুষাংগিক বিভিন্ন কাৰণত ৰোজা মকৰুহ হয় বুলি আমি হাদিছৰ পাতত, মাছাইলৰ পাতত পঢ়িবলৈ পাওঁ। চতুৰ্থতে ক'ব বিচাৰিছোঁ, ৰোজাৰ ফজিলত কি? পবিত্ৰ হাদিছত আছে, আমাৰ নবী মুহাম্মদুৰ ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, মান সামা ৰমাদানা ঈমানা ওয়া ইহতিসাবা গুফিৰা লাহু মা তাকদ্দামা মিন যামবি। যদি কোনো ব্যক্তিয়ে ঈমানৰ সৈতে, ইখলাছৰ সৈতে, সওয়াবৰ আশাত ৰমজানৰ ৰোজা ৰাখে, তেতিয়াহ'লে আল্লাহ পাকে সেইজনৰ অতীতৰ সমস্ত গুনাহ মাফ কৰি দিয়ে। সুবহানাল্লাহ।